এয়া মোৰ ফাৰ্মৰ নতুন আলহী আহি গ'ল চব এইকেইটা আজি দিছে এইকেইটা মোৰ ঘৰৰ পোৱালি হয় আৰু খাচী এইকেইটা যেতিয়া বিকিম তেতিয়া সেই যোনখিনিটা পোৱালি দিছিলে সেইখিনি আকৌ ইয়াত ভৰাম মানে নিজৰ পোৱালি নিজে ইয়াতে খাচী হিচাপে ৰাখোঁ মাংসৰ কাৰণে আৰু ইয়াৰ পৰাই ধুনীয়াকৈ বজাৰলৈ উলিয়াই দিম আকৌ যোনখিনি এতিয়া নতুনকৈ পোৱালি দিছে সেইখিনি তেতিয়া এনেকৈ গোৱালি মানে সেইখিনি অলপ ডাঙৰ হোৱালৈকে সেইখিনি আমি বিকিব পাৰিম তো এতিয়া পোৱালি চেলিংটো অলপ কম সেইকাৰণে নিজৰ পোৱালিখিনি আমি চেল নকৰি এনেকৈ খাচী কৰা ইয়াতে ৰাখোঁ তাৰপিছত ইয়াৰ পৰা মাংসৰ কাৰণে আমি ছাপ্লাই দিম তো ইয়াত এনেকৈ থৈছোঁ সিহঁতক আৰু 11টা পোৱালি দিছে তাৰে 5টা মাইকী আৰু 6টা মতা যদি আপোনাৰ গাহৰি ফাৰ্ম আছে আৰু পোৱালি চেল কৰিবলৈ অলপ অসুবিধা হৈছে তেতিয়াহ'লে আপোনাৰ ওচৰৰ য'ৰ সাপ্তাহিক বজাৰ আছে তাত আপুনি পোৱালিখিনি ধুনীয়াকৈ লৈ যাব পাৰে এখন বজাৰত গৈ মই চাইছোঁ তাতে প্ৰতিদিনাই 40-50টা পোৱালি চেল হয় তো এনেই বাহিৰৰ পৰা পোৱালিবোৰ আনে তো আমি বজাৰ নিবলৈ টান পাওঁ যদি আপোনাৰ নিজৰ পোৱালিখিনি আপুনি বজাৰত গৈ বিকেগৈ ধুনীয়াকৈ আপুনি 4-5 হাজাৰ টকা বিকিব পাৰে কিন্তু পোৱালিটো সেই বুলি 4-5 হাজাৰ ল'বলৈ নহ'ব যদিহে আপোনাৰ পোৱালিটো সুস্থ তেতিয়া আপুনি 4-5 হাজাৰকৈ লওক আৰু যদি আপোনাৰ পোৱালিটো সৰু চাইজৰ তেতিয়াতো ইমান নাপাব কিন্তু যদি ভাল পোৱালি সুস্থ তেতিয়াহ'লে আপুনি 4-5 হাজাৰ টকা এটা পোৱালি বিকিব পাৰিব আৰু এইকেইটা মোৰ 4 মাহ হৈছে 4 মাহত গ্ৰ'থটো চব ইয়াতে মই পিক ফিটটো দিওঁ গডৰেজৰ আৰু সিহঁতৰ এইকেইটা এয়া এজনী মাইকী আৰু ইফালতো খাচী তো সেনেকৈ চবতে আছে এইকেইটাও হৈছে খাচী ইয়াতো আছে এইকেইটাও খাচী আৰু ইয়াত আছে ইয়াতো এটা খাচী এটা মাইকী আৰু এই দুজনী মাইকী আৰু যেতিয়া এইখিনি মই ছাপ্লাই দিম তেতিয়ালৈকে এই পোৱালিখিনি থাকি যাব এই পোৱালিখিনি তেতিয়া আকৌ ইয়াতে ভৰাম আকৌ মই 2জনীমান গাভিনী কৰাম আকৌ সেই পোৱালিখিনিয়ে আকৌ নিজলৈ ৰাখিম তো এনেকৈয়ে মই ধুনীয়াকৈ ফাৰ্মখন চলাই আছোঁ নমস্কাৰ মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু মোৰ এই ইউটিউব চেনেলটোত বেছিভাগ মই খেতিৰ লগত জড়িত ফাৰ্ম মানে কেনেকৈ এটা নিবনুৱাই উপাৰ্জন কৰিব পাৰে সেই বিষয়ে মই এই ভিডিঅ'ৰ যোগেদি জনাওঁ যাতে মোৰ ভিডিঅ'ৰ পৰা কোনোবা এটাই নহওক কোনোবা এটাই কিবা এটা শিকিব পাৰে তো এইকাৰণে মই ভিডিঅ'বোৰ বনাওঁ আৰু যদি আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই ভাল পায় তেতিয়াহ'লে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব এইকেইটা আছে 4 মহীয়া যদি মাইকী তো গ্ৰ'থটো চব সিহঁতক মই মাজে মাজে ধুনীয়াকৈ ভিটামিন দি থাকোঁ এইকেইটা 4 মহীয়া এইকেইটা গোটেইকেইটা একে লগৰ এইটো চবতে দুটা দুটাকৈ আছে দুটা আছে এইকেইটা যদি খালী নাই ভালকৈ দানা হা খালী নাই যা শুই থাকিবি যা শুই থাকিবি যা সিহঁতক বহুত মৰম কৰোঁ মই যা শুই থাকিবি যা বাবু শুই থাকিবি যা